হাই গাইজ, কি খবৰ? সকলো ভালে আছে চাগে। আমি এতিয়া আহি গুৱাহাটী পালোহি। আমি আমাৰ বেংগলোৰলৈ যাম বুলি প্লেনি পালোহি আৰু দুদিনৰ পিছত আমি বেংগলোৰলৈ বুলি ৰাওনা কৰিম। তাৰ আগতে মই ইয়ালৈ আহিলোঁ এটা মন্দিৰ চাবলৈ বুলি। মন্দিৰটোৰ নাম দৌলগোবিন্দ মন্দিৰ। মই আগতে কেতিয়াও যোৱা নাই, এতিয়া ওলাইছোঁ যাবলৈ বুলি। মই আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো ৰাতিপুৱাই ল'লোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। তেতিয়াহ'লে ব'লকচোন চাওঁ, একবাৰ চাই আহোঁগৈ মন্দিৰটো মই। এয়া আমি ওলাইছোঁ এতিয়া, এটাকেইটা গাড়ীত বহি। এয়া আমি যাবলৈ ৰাওনা হৈছোঁ।